নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি পুনৰাই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈ। আজি আমি আলোচনা কৰিম এটা বাক্য কেনেকৈ নেগেটিভ আৰু ইণ্টাৰগেটিভলৈ পৰিৱৰ্তন কৰিব পাৰি। অৰ্থাৎ আমি পজিটিভ বাক্য এটাক হয়বোধক বাক্য এটাক কেনেকৈ নেগেটিভ নহয়বোধক আৰু ইণ্টাৰগেটিভ প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰিব পাৰো সেই বিষয়ে আজিৰ ভিডিঅ'টো মই বনাই আছো। আশা কৰো তোমালোকৰ ভিডিঅ'টো ভাল লাগিব। এতিয়া সময় নষ্ট নকৰি তোমালোকক মই শিকাবলৈ লৈছো যে how to turn a sentence into negative মানে বাক্য এটা কেনেকৈ নেগেটিভ নহয়বোধক বাক্যলৈ পৰিৱৰ্তন কৰিব পাৰি। ইয়াতে চোৱা I eat chocolates মানে মই চকলেটস খাও মানে ইয়াতে স্বীকাৰ কৰিছে, এইটো হয়বোধক বাক্য হয়। হয়বোধক বাক্যটো যদি মই নেগেটিভ কৰিব খোজো ইয়াতে মই কি কৰিব লাগিব, নট যোগ কৰিব লাগিব নেগেটিভত। কিন্তু নটৰ আগত এটা অক্সিলাৰী ভাৰ্ব বহিব। এতিয়া অক্সিলাৰী ভাৰ্বটো কেনেকৈ গম পাবা কি অক্সিলাৰী ভাৰ্ব হ'ব? যেনেকৈ আমি জানো অক্সিলাৰী ভাৰ্বৰ ডু, ডিড, ক্যান, কুড, মে, মাইট এইবোৰ হয়। কোনটো সেন্টেন্সত কোনটো অক্সিলাৰী ভাৰ্ব বহিব সেইটো আমি এনেকৈ জানিব পাৰিম যে I eat chocolates বাক্যটো আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত। প্ৰেজেন্ট ইনডেফিনিট টেন্সত মানে হল প্ৰেজেন্ট টেন্সত। প্ৰেজেন্ট টেন্সত থাকিলে আৰ লগত কি হয়, ডু হয়। I do not eat chocolates। I do not to তোমালোকে এনেদৰে লিখিব পাৰিবা I don't মানে ইয়াতে এই ওপৰত যে আছে এপোষ্ট্ৰফি এটোৰ মানে নট ও আছে ইয়াতে এটা ওটো ইয়াতে হাই হৈ থাকে। I don't eat chocolates। Don't is the contracted form of do not মানে do not to আমি short formত এনেকৈ don't লিখিব পাৰো। তাৰ পিছত সেকেন্ড সেন্টেন্সটো আছে she cooks food। ইয়াতে ভাৰ্ব আমাৰ কুকস মানে ৰন্ধা, কুকসৰ লগত এস আছে। কিয়? কাৰণ she টো হল আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ। আমাৰ ইয়াতে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত এস বাই এস হয়। ইয়াতে ইটৰ লগত এস বাই এস হোৱা নাছিল যেহেতু আমাৰ আই টো হল ফাৰ্স্ট পাৰসন সেই কাৰণে। তো ইয়াতে she cooks food ইটো আমাৰ নেগেটিভত এনেদৰে হ'ব she does not cook food। কিয় ইয়াতে does not হল? কাৰণ ইয়াতে cooks আছে সেইকাৰণে ইয়াতে do নহব does হ'ব। do does আমাৰ প্ৰেজেন্ট টেন্সৰ দুটা অক্সিলাৰী ভাৰ্ব হল do আৰু does। যেহেতু এইটো আমাৰ থাৰ্ড পাৰসন সেইকাৰণে ইয়াতে do জাগাত does হ'ব। she does not তাৰ পিছত কুক হ'ব। ইয়াতে মেইন ভাৰ্বৰ লগত এস আছিল, এসটো যেহেতু ইয়াতে আমি does not দি দিছো সেইকাৰণে ইয়াতটোৰ কুক যোনটো মেইন ভাৰ্ব সেইটো হ'ব আৰু ফুড। এনেকুৱা কৰি তোমালোকে সহজ বাক্য এটা হয়বোধক বাক্য এটা নেগেটিভলৈ পৰিৱৰ্তন কৰিব পাৰিবা। এতিয়া তোমালোকক মই দেখাই আছো কেনেদৰে পজিটিভ বাক্য এটাক হয়বোধক বাক্য এটাক ইণ্টাৰগেটিভ প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰিব পাৰি। তোমালোকে ভিডিঅ'টো অন্তিমলৈ চাই থাকিবা। তোমালোকৰ যদি কনফিউজন থাকে যে আইৰ লগত ডু হ'ব নে ডাজ হ'ব তেতিয়াহ'লে তোমালোকে এইখিনি ভালদৰে মুখস্থ কৰি ল'বা। I do, we do, I first person হয়, we হয় second person, first person second personৰ লগত do হয়, you হল second person, your লগতো do হ'ব, your লগতো do হ'ব, she আৰু he হল third person সেইকাৰণে does হ'ব, they second person তাৰ লগত do হ'ব। অকল she আৰু he থাকিলেহে does হ'ব, বাকি I, we, you, they আটাইবোৰৰ লগত do অক্সিলাৰী ভাৰ্বটো হ'ব। তেনেকুৱা আইৰ লগত ডিড হ'ব পাষ্ট টেন্সত হলে, উইৰ লগত ডিড হ'ব, ইউৰ লগতো ডিড হ'ব, ইউৰ লগতো ডিড হ'ব, দেৰ লগত ডিড হ'ব, she আৰু হিৰ লগতো ডিড হ'ব। ডিডটো যিকোনো সাবজেক্ট হলে ডিডটো সকলোৰে লগত ব্যৱহাৰ হ'ব। এতিয়া মই তোমালোকক দেখাম how to turn a sentence into interrogative মানে কিদৰে বাক্য এটাক প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰিব পাৰি। she is Mira ইয়াতে আছে আমাৰ পজিটিভত হয়বোধক বাক্য she is Mira তাই মীৰা। আমি এতিয়া প্ৰশ্ন সুধিলে কি সুধিম, তাই মীৰা হয় নেকি?
বা তাই মীৰানে যেতিয়া আমি ক'ম যে তাই মীৰা আমি প্ৰশ্ন সুধিলে কি সুধিম তাই মীৰা হয়নে এইটো হ'ল আমাৰ অসমীয়াত কিন্তু ইংৰাজীত কি হ'ব আমাৰ ইয়াত যে অক্সিলাৰী ভাৰ্বটো আছে ইজ এইজটো আমাৰ আগত হ'ব তাৰপিছত এই ছাবজেক্টটো